লগত যেতিয়া গ'লোঁ তাৰপিছত ভাবিলোঁ তাৰপিছত অলপ দূৰত যাম। ফাইনেলি আমি আজি যাব ওলাইছোঁ শুৱালকুছিলৈ যাত্ৰা আৰম্ভ কৰিছোঁ পূৰা বৰভাগদাবী গাঁও তাৰমানে আখৰাৰ পৰা শুৱালকুছিলৈ প্ৰায় 60 কিলোমিটাৰৰ অধিক। তো আমি যাত্ৰাটো আৰম্ভ কৰিছিলোঁ এনেকৈয়ে আমাৰ লগত আমাৰ আগৰ যিবিলাক অতিথি আছিল তেওঁলোকে যাব নাকি বঢ়িয়া তো অলপ সোমাই যাই আমি যাম পূৰা হাজো আৰু শুৱালকুছি আছে অলপ। আপোনালোকে ভিডিঅ'টো অনুভৱ কৰি থাকক, উপভোগ কৰি থাকক লগতে আমাক চাই থাকক, শ্বেয়াৰো কৰিব শ্বেয়াৰ কৰি দিব দিয়ক, কাৰণ এনেকৈ ভিডিঅ' বনাই সদায় ভিডিঅ' বনাব থাকিম না। আৰু অবিনাশক চাওক কি ধুনীয়া ষ্টাইল কৰিছে, একদম ৰনাল্ডো লগাইছে, FIFA ৰনাল্ডো দেখছি FIFA ৰনাল্ডো দেখাইছে। আমি বুঢ়াদিয়া নদী বাবেও বানেগুচি পাৰ এয়া সূৰ্য আপ ডাউন হৈছে আৰু সূৰ্য আপ হৈছে। তো আমি বৰ্তমান এয়া বুঢ়াদিয়া পাই গ'লোঁ। তো লাহে লাহে আমি বৰগুৰা পাম। এয়া নদী বম ধুনীয়া নদী দিয়ে, এইটো পিকনিক খাব ভাল হয় আহিব। আমি এতিয়া পাই গ'লোঁ তেল ডিপু আৰু এয়া হৈছে আনোৰা বাজাজ ডিলাৰ। তো এই বাজাজ ডিলাৰটো মই বেছিভাগ সময় অতিক্ৰম কৰোঁ দেখি থাকোঁ। এয়া আনোৰা বাজাজ ডিলাৰ দেখিছে। তো আপুনি পালোঁ আৰু তো যাই আছোঁ, আপোনালোকে নিশ্চয় আজি চাই থাকিব। তো সকলো আছে মোৰ লগত যাই আছোঁ পূৰা কি খাই নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘ হাততে বিজেপি পাইছোঁ। বিজেপি পাই এই পাগলা দিয়া নলবাৰী পাগলা দিয়াটো দেখি দি আছোঁ এতিয়া এয়া ইয়াতে ৰখি আছোঁ। আমি বৰ্তমান ৰখি আছোঁ, পেচাব চেচাব কৰি ল'ম। নলবাৰী পাগলা বঙিয়া যোনটো পাগলা দিয়া পাই এইটো দিয়া হয় দিয়া এইটো কেনাই আমি 30 কিলোমিটাৰ আহিব বৰ্তমান। আমি এতিয়া বিজেপি বাগবাজীয়া দলং পাইছোঁ আৰু যাই আছোঁ। আমি বিজেপি পাইছোঁ, বিজেপি ষ্টেণ্ড আপ ধৰিব না ৰাইট টু কনফাৰ্ম। তো ফাইনেলি বাগবাজীয়া বাইক বাই আৰু হাতে লগ পাম। তো লগ আমি এতিয়া যাই থাকোঁ। শৰাইঘাট অবিনাশ শৰাইঘাট এতিয়া হাজোক দিলে আৰু 2-3 কিলোমিটাৰ আছে। তো সকলোৱে যাই আছে পূৰা শান্তিমতে নাকি মজা। তো আজি বাইকটো সম্পূৰ্ণ হ'ব ভাবিছোঁ আৰু তো চাই যাওঁ। আজি হাজোত প্ৰায় 5টা মন্দিৰ দেখাম, মাধৱ মন্দিৰ কেদাৰ মন্দিৰ চব দেখাম। ধৰক কামটো হাজো পাই গ'লোঁ। এইবাৰ এখন জাগা যাই থাকিম পূৰা আমি পাৰ হৈ আমি মই দিছোঁ মজা
আমাৰ এই বাখে চাকি বৈছি না কি বৈছি চাওঁ ময়ে লৈছো তই কিয় ল'বা দিছো এনে মই বঢ়িয়া ময়ে থাৰেশ্বৰ বাৰু বহুত অস তহঁতি পাৰ হৈ পাম আইও দিয়ে দিয়ে চাব ভাবি কি হয় এই মোবাইল কেমেৰা কিবা কেমেৰা চিন পাবি মানুহটোক ইমান আছে এটা কিন্তু কাম নাই সি আছে বাৰু অঁ তে হৈ যাব অঁ তাৰমানে বহুত বহুত ভাগাত ধৰি গৈছে আহি তো গাইছ অবিনাশ কেনা ভাগাত ধৰিছি না অলপ ভাগাত ধৰিছি আৰু এই বাপৰে বাপ বহুত ধৰিছি না পুৰা বহুত তলৰ আহি আছোঁ পুৰা মাধৱ মন্দিৰ ছেকেণ্ডবাৰ আহিছোঁ প্ৰথম একবাৰ আহিছিলোঁ তো এই ছেকেণ্ড টাইম মাজত কেইনা দেখছ প্ৰথম দেখছ না ফাৰ্ষ্ট অঁ দ্বীপে তিনিবাৰ পাইছি মই বহুতবাৰ আহিব অহা নাছোঁ ৰাইজৰ আন্তৰিকভাৱে আদৰি জনালোঁ সাজৰ কামটো প্ৰথম অঁ মাস্ক ব্যৱহাৰ কৰা COVID-19 কাৰণে মাস্ক আন ৰ মই মাস্ক আন পিন্ধিম হাই গাইছ হৈ থাকে ইয়াতে চেনিটাইজাৰ কৰিব লাগিব তাৰপিছত ভিতৰত যাব লাগিব তাতে তো এইটো আহিছে মন্দিৰ মাধৱ মন্দিৰ তো দেখিছে কি ধুনীয়া মাস্ক মাৰি আহিছোঁ তাৰমানে পইচা মই 20 টকা দিছোঁ না মই 10 টকা দিছোঁ না প্ৰকৃতিৰ দৃশ্য পুৰা মাধৱ মন্দিৰ আপোনালোকে আহক নিশ্চয় ভাল লাগিব চাওক তো এইটো হৈছে মন্দিৰ ইয়াতে মানুহ প্ৰসাদ বিতৰণ কৰে তো ফাইনেলি ইয়াত চাকি জ্বলাই জনে চাকি জ্বলাব আহিছে শান্তি বাজাই দিবে সেয়া চাকি জ্বলাই আছে আহিলে ইয়াত চাকি বহে আৰু জনেও আনিছে তো এনেকৈ চাকি জ্বলাই ধূপ বন্তি চব জ্বলাই তো দেখিছে এয়া বাজি উঠিছে তো চাওক এয়া দেখিছে ভিতৰৰ দৃশ্য তো আমি প্ৰথম দিব আহিছোঁ মাধৱ মন্দিৰ তাৰপিছত আমি কেদাৰ মন্দিৰ যাম ভীমে যিটো শেহত বাচনটোত খাইছিল পইতা আচৰাই তো সেইটো দেখুৱাম তো হাত বেৰি গৈছে তাৰমানে বাবা ইচ্ছা নহৈছে মোবাইলটো তো আপোনালোকে নিশ্চয় দেখিছে চাকি জ্বলোৱা পিছত লেতেৰা বস্তুবোৰ ডাষ্টবিনটোত পেলাওক আমি বৰমাৰা পৰা আহিছোঁ ৰ'ব বাদ দা যি হৈছে যা ধুনীয়া মাস্ক পিন্ধি যা মই আছোঁ যাতে বাহিৰত তোহোন যা দূৰৰ দেখে দেন হয়গ্ৰীৱ
নিত্য সম্ভৱ নিত্য মাধৱৰ নৃত্য। এতিয়া আমি পুৰা কেদাৰ যাই আছো। কেদাৰ মন্দিৰ তো বহুত ওখ, পুৰা দেখি আছো মানে আহি আছে চবি ইমান ওখ। তাৰমানে আপোনালোকে যদি আহে নিশ্চয় বাইক লৈ আহিব দিয়ক, চাইকেল লৈ আহিব। নিশ্চয় আপোনালোকে আহে একবাৰ জাপ মাৰি দিব ওপৰৰ পৰা ভাল পাব। আৰু আহোঁতে খোজকাঢ়ি আহিব, বেগ বেগ ফানো বেগতে ছিঙি তলত অলপ হ'লে কিন্তু হাৰাও বহুতেই ওখ এই ৰাস্তাটো। ওপৰত আহিব আৰু যাব আছে তাৰমানে বহু তাৰমানে প্ৰায় আমি 1 কিলোমিটাৰ মান ওপৰত আহিব চাইকেলেদি, কিন্তু খোজকাঢ়ি আহিছোঁ দিয়ক, চাইকেল চলাই আহিব নোৱাৰি, বহুত ওখ। তো কেদাৰ মন্দিৰ দেখুৱাম আজি আপোনালোকক, যিমান ওখ নহওক কিয় দেখাম না, দেখাব লাগিব না কিয় বিনাশ, দেখাব লাগিব না। চাব লাগিছে সেইকাৰণে পুৰা ঘামে ধৰি দিছে। অৱস্থা চাওক হাতৰ, পুৰা ভাগাত ধৰি অৱস্থা চাওক। ৰাস্তাত ঘুমাব দিছে দেখছি না। পুৰা কেদাৰ মন্দিৰত যোৱা জেগা নাই, সেইকাৰণে ঘুমাই আছে। আমি কেদাৰনাথ আহি পালো। বিঘা আহি আছে না কি হা? তো কেনে লাগছি, ভাল লাগছি না? ভাল লাগছি, ভাল লাগছি, ভাল লাগছি, বঢ়িয়া মজা মজা না। সুন্দৰ জেগা দে। এইবাৰ যোৱাতে বেছি থৈ নাই, নিজে নামি যাব থাকিব না। মাজে মাজে আৰু এইটো হৈছে কেদাৰ মন্দিৰৰ পৰিস্থিতি, দেখিছে নে কি ধুনীয়া পৰিস্থিতি, সুন্দৰ পৰিৱেশ এটা দেখিছে আপোনালোকে। আৰু ইয়াৰ হৈছে পুখুৰী, কেদাৰ মন্দিৰ যাই আছো আমি, চাই থাকক পুখুৰী। এইটো কেদাৰ মন্দিৰ কি আছে, মাছ আছে। জাপ মাৰি দি যি দ আছে এই মাছ দিব নকওঁ, মই জানো জাপানী মাছ না, জাপানী এই এটা শিল মাছ নাই নাই ৰ এই আমাৰ দেখে যাং তা বাঘ চাঘ আহে না নাই আহে। হৰিণা এনেকে থকা বস্তু নেকি? সাপ আহে। দন আছে শুনিয়া শুৱালকুছি যাই আছো ৰ, পুৰা খামাই ধৰি দিছি, তাৰমানে পুৰা খামাই ধৰি দিছি। আমি চাই ৰ হা ক'ত ভুই আহিব হে, তোৰ পাগল নেকি? তো গাইছ, এইটো হৈছে ভীমে পঁইতাসৰ চৰাই, চৰা কম খাইছে হিমে। ধুনীয়া মজা কি বনাই আছে সিহঁতে ভীমে পইতা ভাত খোৱা চৰাই কিমান দখ। আমি ইয়াতে খাইছিলোঁ ভাত, মই দেখিছোঁ পুৰা খাইছোঁ, মানে ইমান ভাত খাইছোঁ, পেটটো ইমান ডাঙৰ নহয় দিয়কচোন। মানুহটো ভীমটো হ'ব কিমান ডাঙৰ হ'ব চাওকচোন, পেটটো এনেই ইমান হ'ব, পেটটো এনেই ইমান হ'ব।
বাই 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 এতিয়া আমি ৰুটি খাই আছো তো দেখছি না গৰম গৰম এতিয়া বেয়া না মজা পুৰা খাই আছে 30 টাকাকে দাম পুৰা খাই থাকা পইচা মই দিম না বাইবে মোক পইচা দিছে যোৱাতে যোৱা বাইবে মোক পইচা দিছে আহিব ইয়াতে খাব তো গাইজ দেখছে এয়া বানপানী উঠছি শুৱালকুছিত আমি শুৱালকুছি বৰ্তমান শুৱালকুছি যাই আছো তো পুৰা বানপানী উঠছো চাৰিব লাগে পানী 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 চাৰিব লাগে পানী 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 মাজত বৰ্তমান এয়া চাৰিব লাগে পানী 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 পুৰা বানৰ পানী হৈ আছে দেখিব পাইছে তাক চাওকচোন এই ঘৰ চব পানী ডুব গৈছে নিশ্চয় আপোনালোকে দেখিছে এয়া মই বৰ্তমান শুৱালকুছিত উপস্থিত আছোঁ পুৰা চাইকেল লৈ এইখন চাইকেল এইখন চাইকেল এইখন চাইকেল এইখন চাইকেল তো পুৰা আহি আহি সাজু পাৰ হৈ শুৱালকুছি বামুণ্ডি পাম আৰু বৰ্তমান শুৱালকুছি এতিয়া শুৱালকুছিৰ মেইন মজিয়াত মানে মাজৰ মজিয়াত তো এতিয়া দেখছি না পাহাৰ দেখছি না আৰু এইখন হৈছে কি এখন হৈছে বামুণ্ডিৰ পাহাৰ আৰু এই বাক্সাই আহিছে কলেজ আহিছে বামুণ্ডীৰ ৰাস্তা আৰু সেইখন হৈছে এক প্ৰকাণ্ড পাহাৰ আৰু ইয়াতো উঠিব মাউণ্ট এভাৰেষ্ট শৃংগ ইয়াতে আছে দেখিছে পুৰা বহুত ডাঙৰ অৰণ্য মাছ এয়া পাহাৰৰ মাথো পাতি যায় পাহাৰ এখন আৰু হয়তো অৰণ্য পুৰা যাই আছোঁ এতিয়া তাৰমানে আজি পুৰা মটৰবিলাক চববিলাকে হৈ আছে বৰ্তমান আমি 1 ঘণ্টা অৰণ্যৰ মাজত থাকিম আজি না কি এই ওপৰত মানুহ আছে প্ৰায় আঁকিব তো গাইছ আমি এতিয়া পুৰা যাই আছোঁ ধাৰেশ্বৰ মন্দিৰ পুৰা ভাগাত দিছে তো খামে ধৰি আইয়া খামে ধৰি দিছে তো পুৰা বামুণ্ডি পাৰ হৈ ধাৰেশ্বৰ মন্দিৰ গতি কৰি আছোঁ দেখছি না কিবা মিষ্টাৰ শংকৰ ওপৰত মালচা ক'ত পৰি আছে নেকি তো ফাইনেলি এনেকৈ ওপৰত উঠব ধাৰেশ্বৰ মন্দিৰত ভাই 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 তো দেখিছে ইয়াত ধাৰেশ্বৰ মন্দিৰ ওপৰত আছে নাইবা বেছি মই জানো নহয় থাৰ্ড আহিব 3 নম্বৰ বৰ্তমান মাউণ্ট এভাৰেষ্ট শৃংগৰ ওপৰত আছোঁ এয়া দেখিছে এইটো হৈছে ভূটানৰ এক ওপৰৰ শৃংগ যিটো শৃংগত বৰ্তমানলৈকে আমি দুজনে আহিব পাৰিছোঁ এই দুজন এনেই পিকচাৰটো ভাবে আছে এনেই পিকচাৰটো ভাবে আছে মোৰতো পুৰা ৰ'দ দি আছে তো এতিয়া ওপৰত যাম আমি নাম পৰি আছে আইয়া তো গাইছ আৰু সেইটো হৈছে পানী পৰি থাকে এনেকৈ পুৰা পানী পৰি থাকে কিন্তু মই নাযাওঁ পুৰা পানী বহুত পিছপা হৈ আছে নাযাওঁ এয়া দেখিছে চিষ্টেমেটিক এই ওপৰত যোনটো আছে পানী পৰি থাকে তাতে ভগৱানৰ এক লীলা হৈছে ধাৰেশ্বৰ মন্দিৰ তো গাইছে আহিছে পুৰা চিনেমেটিক শ্বট এই আহিছে ব্ৰহ্মপুত্ৰ দিছ ইজ ব্ৰহ্মপুত্ৰ ইন আছাম সুন্দৰ পৰিৱেশ এয়া আছোঁ বৰ্তমান আমি ওপৰত দেখিছে এই আহিছে ধাৰেশ্বৰৰ গেট আৰু এইটো পুখুৰী আৰু এইটো পুখুৰী আৰু এই পুখুৰীটোতে আছে কাছ দেখিছে দোকান বহাৰ বহুত ধুনীয়া দিছোঁ কে নাই মজা এই কে নাই নৰে আৰু কে নাই নৰে তো গাইজ দেখিছে দ্বিতীয় নোৱাৰিলে আমি আহিব পাৰিছোঁ না দিব কাৰণ ব্ৰহ্মপুত্ৰৰ কাষতে আমি বৰ্তমান উপস্থিত আছোঁ ইমান ওপৰত আহিছোঁ প্ৰায় 1 কিলোমিটাৰ হ'ব সঁচাই কৈছোঁ আপোনালোকে আহি চাব যদি আহিব পাৰে মোৰ নাম শংকৰ বৈশ্য হ'বই কোনটো দেৰি হ'ব কোনটো ভাগাত ধৰিব শেষ হ'ব পকত মানুহটো আহিব নোৱাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আহিব নোৱাৰে আৰু মই কৈছোঁ বহুতে আহিব নোৱাৰে যোনখিনিত আমি আছোঁ বৰ্তমান এই শিলটো
এইটো আহিব নোৱাৰে কিমান কষ্ট হৈছে মই জানো আমি জানো অঁ তো এতিয়া ৰাতিৰ দৃশ্য এতিয়া আমি পাইছোঁ নলবাৰী বৰকুৰা তাৰমানে আৰু আমাৰ ঘৰত 5 কিলোমিটাৰ 6 কিলোমিটাৰ আছে তো গাইছ আপোনালোকে দেখিছে বহুত দেৰি হৈ গ'ল প্ৰায় এতিয়া 7টা বাজিছে তো ভিডিঅ'টো চৰকাৰে ছাবস্ক্ৰাইব কৰিব দেই।